আজি আপোনালোকে যে চাই আছে এই ভিডিঅ'টো এখন মোৰ স্কুটি হয় এখন ইয়ামাহা ৰেজেট মই স্কুটিখন আপোনালোকক মোৰ কোনোবা ছাবস্ক্ৰাইবাৰ বন্ধু ফ্ৰীতে দিম হয় আপোনালোকে সঁচা শুনিছে এনেই দিম ইয়াক মোক কোনো পইচা দিব নালাগে আপোনালোকে চাওক এতিয়া স্কুটিখন আপোনালোকে কেনেকৈ পাব এনেই এই ভিডিঅ'টো গোটেই লাষ্টলৈকে চাই থাকক মই শেষত গোটেই কথা আপোনালোকক ক'ম প্ৰথমতে মই স্কুটিখনৰ চাৰিওফালে মই ভালকৈ দেখাই দিছোঁ এখন স্কুটি আমাৰ ৰেজেট হয় 2015 মডেল মোৰ ঘৰত এনেই পৰি আছে বৰ্তমান চলোৱা মানুহ নাই সেইটো কাৰণে মই ভাবিলোঁ এটা গিভৱে পাতি এটা লটাৰী পাতি মই আপোনালোকক স্কুটিখন দিম চাওক ইয়াত ধুনীয়াকৈ গ্ৰাফিক্স লগোৱা আছে আৰু ছাইডৰ যিটো ছিগনেল লাইট হয় ইয়াত সেউজীয়া পেপাৰ ৰেপ কৰা আছে আৰু ইয়াতে দেখিব মনষ্টাৰ লোগো লগোৱা আছে আৰু ইয়াতে নম্বৰটো মেক্সিছ লোগো দিয়া আছে আৰু এখন মাত্ৰ 20,000 কিলোমিটাৰ চলিছে বৰ্তমান এইটো নম্বৰ গাড়ীখনৰ আপোনালোকে চাব পাৰে আৰু এই গাড়ীখন ফ্ৰীতে পাবলৈ হ'লে এনেকৈ পাব আপোনালোকে প্ৰথমতে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু তলত এটি কমেণ্ট কৰিব লাইক কৰিব আৰু এই চেনেলটো শ্বেয়াৰ কৰি দিব ঠিক আছে যাওক এতিয়া হ'ল কথাটো মোৰ এই গাড়ীখন আপোনালোকে ফ্ৰীতে পাবলৈ হ'লে সকলোতকৈ প্ৰথমে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তাৰপিছত আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু লাইক কৰিব আৰু লগতে তলত এটা কমেণ্ট কৰিব আজি এই ভিডিঅ'টো আপলোড হোৱা ঠিক 20 দিন পিছত মই এখন লটাৰী পাতিম আপোনালোকৰ মোৰ ছাবস্ক্ৰাইবাৰৰ নাম লিখি আচলতে মোৰ জনে কমেণ্ট কৰিছে মোৰ ভিডিঅ'টোত তেখেতসকলৰ নাম লিখি মই এখন লটাৰী পাতিম আৰু সেই লটাৰীত যোন উইনাৰ হয় তাক মই গাড়ীখন দিম যাৰ কাৰণে মোক আপোনালোকে 1 টকাও দিব নালাগে আৰু এই লটাৰী খেলখন মই ইউটিউবত আপোনালোকক লাইভ কৰিম আপোনালোকে লাইভ চাব পাৰিব আৰু জানিব পাৰিব কোনে পাইছে এইখন গাড়ী আৰু কথা হ'ল কি এই গাড়ীখন ট্ৰেন্সফাৰ মই নিজে কৰি দিম আপোনালোকে তাতে 1 টকা খৰচ কৰিব নালাগে আৰু ইঞ্চুৰেঞ্চ বৰ্তমান ফেইল হৈ আছে ইঞ্চুৰেঞ্চটো মই কৰি দিম 3 বছৰৰ কাৰণে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 3 বছৰৰ ইঞ্চুৰেঞ্চ নোহোৱাকৈ আৰামত গাড়ীখন চলাব পাৰিব আপোনালোকে আৰু গাড়ীখনৰ কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে তাত যদিও 2015 মডেল হয়
কিন্তু বেছি চলাব নাই গাড়ীখন, ঠিকেই আছে, ভালেই হৈ আছে। মই ভাবিল মোৰ এইটো নতুন চেনেল হয়, মই ভাবিলোঁ এই চেনেলটোৰ আৰম্ভণি এটা ভাল কামেৰে কৰোঁ। ঠিক আছে, এই গাড়ীখন যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, সোনকালে শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। থেংক ইউ।